হেল্ল' নমস্কাৰ আজি আপোনালোকৰ মাজলৈ আমি লৈ আহিম তিনিজন বিশেষ সদস্য তথা নাম থকা মানুহ শদিয়াৰ পৰা ধুবুলীলৈ যিজন বিখ্যাত মানে আমাৰ GMC আৰু লগতে থাকিব আমাৰ বলিউড ষ্টাৰ বাহুবলী এই হিৰোইন আৰু লগতে থাকিব এজন ৰাজনীতিবিদ তথা বিশেষ এজন ৰাজনীতিবিদ তেওঁলোকক প্ৰথমে মই মাতিম আমাৰ বলিউড ষ্টাৰ মিছ খাদেৰী এয়া মঞ্চত মিছ খাদেৰী Tôi cũng nghe. Yes, মই খাদেৰিও। Ôi bà say à? Hey. এই ৰলা ভালকে ৰাখ এই GMC মাতু ও ইবাৰ আমাৰ মঞ্চত মই মাতিব খুজিছো GMC আহক GMC আপুনি আহক এটোৰ কেনাই কেনা কৰে দূৰত যা ইজ গন কোৰ পেইছে GMC ইচ্ছৰ কাখন নালাটোৰ পৰা GMC ইচ্ছৰ কাখন নালাৰবে কি কৰি আছিলি মদ খাই পৰি আছিলি এবাৰ মই মোৰ প্ৰথম প্ৰশ্নটো সুধিম আমাৰ GMC দাদা আপোনাৰ সম্পূৰ্ণ নামটো কি গেলা মাষ্টাৰ চিন্তু আপোনাৰ এই নামটো মানে GMC টো কোনে ৰাখিলে কাৰোবাৰ নাম বাপেকে ৰাখে কাৰোবাৰ নাম মাকে ৰাখে মোৰ নাম পাব্লিকে ৰাখিছে GMC এক্সিন তোৰ নামটোত কিন্তু পাব্লিকে বৈদ্য ভাল নাম ৰাখছি তই পাৰবি পাৰিব লাগিব না আজি কেই পেক মান খালি আজি 10 পেক দে এবাৰ মই দ্বিতীয় প্ৰশ্নটো তথা আমাৰ সেই মানে বলিউড ষ্টাৰ মিছ খাদেৰীক সুধিবলৈ যাম মিছ খাদেৰী নিশ্চয় আপুনি বহুত কেইখন চিনেমা কৰিলে আপুনি যে ক'লে বাহুবলী আপুনি বাহুবলীৰ কোনখন কৰিছে আপুনি বাহুবলী 1 খন কৰিছে নেকি নাই কৰা নাই বাহুবলী 1 কৰা নাই তেতিয়া বাহুবলী 2 খন তো নিশ্চয় কৰিছে কৰা নাই তেতিয়ালে বাহুবলী 1 খন কৰা নাই নিশ্চয় তো আপুনি বাহুবলী 2 খন কৰিছে নাই আমি হেলে কৰা নাই তেতিয়ালে কছি কোনখানে মই বাহুবলী 6 খন কৰিছো 6 খন তো অলই নাই কৰে কিনকে আমি কৰিম নহয় আমি ৰডখান ৰছিদা এনেকৈ টানি ৰছৰ হ'ব বেছি টানা গেল বেছি টানা গ'ল বাহুবলী 6 খনে কৰব কি ঠিক মই মেইন হিৰোইন তই হিৰোইন হবি সেই থপৰা আছে সাংগত থপৰা খান দেখছো যা এৰপে যা ইয়াত দেখো মাত বোলে নাই আছা না তো গেলাৰ বটল লাগে মই আনো ৰ এতিয়া মই যাই কিনে আৰু গেলাৰ বটল আনো এটা লাইভ চলি আছে ভালকে ৰাখ এবাৰ মই মাতিব খুজিছো সুদক্ষ ৰাজনীতিবিদ এনা এটা জাগা নাই য'ত সি দুৰ্নীতি কৰা নাই সেই ৰাজনীতিবিদজনৰ নাম হল বা নামটো চিনিয়া বনাই ৰ'ব হিয়াৰ দ্বাৰাই সুধিম আহক সি তোৰ নামটো কি কাকুতি বৰুৱা শৰ্মা কি শৰ্মা কাকুতি বৰুৱা শৰ্মা বা নাম আজি পাইছো দে মক্কেল কেইটা এটা ভালকে ৰাখ যিহেতু আপোনাৰ নামটো গম পালো আপুনি দেশখনৰ কাৰণে কি কৰিছে দুৰ্নীতি কৰিছে দুৰ্নীতি মানে মই উন্নতি কৰা বুলি তই কৈছা দুৰ্নীতি কৰা বুলি কেনা কৈছা ভালকে ৰাখ আজি একবাৰ গেলা মানে মই খাবি যাই কিনে খাবি তই পইচা দিব তো আপোনাৰ গুলো আমাৰ হেমন্ত বিশ্ব শৰ্মাইতো বহুত কাম কৰি আছে পিছত তই কি বনাইছা সেইটো কৈছো মই নিজৰ ঘৰটো বনাইছো ডাঙৰ কি মই সুধি আছো না বহি থাক আপনি এনাই কি বনাইছি কিবা ৰাস্তা চাস্তা নাই কিবা বনাইছি না মই নিজৰ ঘৰটোৰ আগৰ ৰাস্তাতে বনাই লৈছো ঘৰৰ আগৰ ৰাস্তা আৰু বাকী গেলা বাকী পইচা গেলা মই খাই পেলছো লাইভ চলি আছে মোৰ ষ্টুডিঅ' গেল দে ভিলেজ টাচ মাৰা গেল আজি ভিলেজ টাচ মাৰা কি আৰু যাবাৰ কেইটা লৈছো এই যা চালা ভাবো লিখিত কাম বুলি আহে কথিত গেল দে আজি মাৰা ভিলেজ টাচ গেল দে বাদ দি মই যাম